হেল্ল' এভৰিৱান, তোমালোকৰ ভয় লাগিছে নে? পৰীক্ষা আৰু কেইদিন আছে? 4 দিন, হয়নে নহয়? ভয় লাগিছে নেকি? একদম ভয় নকৰিবা, মই আছো নহয়। মই তোমালোকৰ সুব্ৰচাৰ ছ'চিয়েল সায়েন্সৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট টপিকসমূহ লৈ আহিছো। এইসমূহ চাবা, 100% একদম আহি যাব। তোমালোকে টেনশ্যন কৰিবলৈ একো নাই। এই টপিকসমূহ চাবা, এইখিনিৰ পৰাই কুৱেশ্যন আহিব। তো তোমালোকে বহি কলম ওলাই লোৱা, টপিকসমূহ লিখি লৈ লোৱা আৰু সেইসমূহেই চাবা। হ'ল? তো তেতিয়াহ'লে আমি ক্লাছলৈ আৰম্ভ কৰোঁ। হয়, টপিকসমূহ কি কি? তো সমাজ বিজ্ঞানৰ আমি জানো 4টা ভাগ আছে। হয়, তো 1 নম্বৰ ইতিহাস, 2 নম্বৰত ভূগোল, 3 নম্বৰ অৰ্থনীতি আৰু 4 নম্বৰত ৰাজনীতি। হয়, এই 4টা হয় নে নহয়? তো 4টাৰ মাজত যে বেছিকে চাবলগীয়া হ'ল ইতিহাস আৰু ভূগোল, য'ৰ পৰা তোমালোকৰ MCQ বেছি আহিব, 2 মাৰ্ক 3 মাৰ্ক 4 মাৰ্কো বেছিকে আহিব। অৰ্থনীতি আৰু ৰাজনীতিৰ পৰা আহিব, কিন্তু বৰ্ড কুৱেশ্যন তেনেকা নাহে। তো তেতিয়াহ'লে আমি চাওঁ ইতিহাসৰ কি কি চাবলগীয়া আছে। হয়, তো ইতিহাসৰ প্ৰথমে চাবা তোমালোকে বংগ বিভাজন। তোমালোকে চাবা বংগ বিভাজন। বংগ বিভাজনৰ উদ্দেশ্য কি আছিলে? বংগ বিভাজনৰ কাৰণ আৰু বংগ বিভাজনৰ ফলাফল। হয়, তাৰপিছত তোমালোকে চাবা বংগ বিভাজনৰ কাৰণে হোৱা বিদ্ৰোহ। বংগ বিভাজনৰ কাৰণে হোৱা বিদ্ৰোহ। কি বিদ্ৰোহ? স্বদেশী আন্দোলন হৈছিলে। হয়, তো তাৰ ফলাফল কি আছিলে? তাৰ ফলাফল আৰু চাবা তাৰ আৰম্ভ কেতিয়াৰ পৰা হৈছিলে, আৰম্ভণি। হয়, এইটো বংগ বিভাজনৰ উদ্দেশ্য, কাৰণ, ফলাফল চাবা আৰু বংগ বিভাজনৰ চাবা কাৰণসমূহ। বংগ বিভাজনৰ কাৰণে যিটো বিদ্ৰোহ হৈছিলে সেইটো ফলাফল আৰু আৰম্ভণি হৈছে। এইখিনি চাবা প্ৰথম চেপ্টাৰৰ পৰা হৈ যাব। 2 নম্বৰ চেপ্টাৰত আমি চাম গান্ধীৰ উত্থান। চাম হৈছে। তাৰপিছত চাম আইন অমান্য আন্দোলন। আইন অমান্য আন্দোলন। হয়, আইন অমান্য আন্দোলন কেতিয়া হৈছিলে, কোনে কৰিছিলে, কি কি বস্তুৰ কাৰণে আইন অমান্য আন্দোলন হৈছিলে, সেই বস্তুসমূহ আমি চাম। হৈছে, আইন অমান্য আন্দোলন কিয় হৈছে, কেনেকা হৈছে, কিয় হ'ব পালে। হয়, তাৰপিছত চাম দাণ্ডি যাত্ৰা। ক'ৰ পৰা দাণ্ডি যাত্ৰা আৰম্ভ হৈছিলে, কিয় কৰা হৈছিলে, কিহৰ বিদ্ৰোহ কৰিবৰ কাৰণে দাণ্ডি যাত্ৰা কৰিবলগীয়া হৈছিলে, কিমান কিলোমিটাৰ ঠাই অতিক্ৰম কৰিছে, সেইখিনি হ'ল। তাৰপিছত হ'ল স্বাধীনতা আন্দোলন। সেইটো চাবা কেতিয়া হৈছিলে, কোনে আগভাগ লৈছিলে, কোনসকলে এইটোৰ কাৰণে তেওঁলোকৰ নিজৰ জীৱন বলিদান দিছিলে, এইসমূহ বস্তু চাবা স্বাধীনতা আন্দোলনত। আৰু 5 নম্বৰ তোমালোকে চাবা জালিয়ানা বাগৰ হত্যাকাণ্ড হৈছে। এইটো জালিয়ানা বাগৰ হত্যাকাণ্ড। এই 5টা বস্তু চাবা 2 নম্বৰ ছেকেণ্ড চেপ্টাৰৰ পৰা। তোমালোকৰ ছেকেণ্ড চেপ্টাৰৰ এই 5টা চাবা, তাৰ কাৰণ কেতিয়া হৈছিলে, কিয় হ'ব পাইছিলে, সেই গোটেইখিনি চাবা। তোমালোকৰ ছেকেণ্ড চেপ্টাৰ ইতিহাসৰ ক্লিয়াৰ। এতিয়া 3 নম্বৰ চেপ্টাৰ হ'ল অসমত হোৱা, থাৰ্ড চেপ্টাৰ হিষ্ট্ৰীৰ থাৰ্ড ওৱান। এইটো অসমত বিদ্ৰোহ হৈছিলে। হয়, অসমৰ বিদ্ৰোহ 1857ৰ মণিৰাম দেৱানৰ বিদ্ৰোহ। সেইটো চাবা, মণিৰামে কাক লৈ পেলাই বিদ্ৰোহ কৰিছিলে, কেতিয়া কৰিছিলে,
হয় তেওঁ ক'ত লৈ গৈছিলে বিদ্ৰোহটো কৰিবৰ কাৰণে, তেওঁক কেতিয়া ফাঁচি দিয়া হৈছিলে, তেওঁৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিলে, কাক কাক গ্ৰেফতাৰ কৰা হৈছিলে, এই গোটেইখিনি হ'ল। আৰু ইয়াৰ ফলত কি হৈছিলে সেইটো, ইয়াৰ ফলাফলসমূহ, মনিৰাম দেৱানৰ বিদ্ৰোহৰ ফলাফলসমূহ অসমত। 2 নম্বৰ চাবা, এই যে বিদ্ৰোহৰ ফলত হোৱা ফুলগুৰি ধাবা, ফুলগুৰি ধাবাটো কিয় ইম্পৰ্টেণ্ট জানানে? কাৰণ এইটো প্ৰথম কৃষক বিদ্ৰোহ আছিলে, এইটোৱে আছিলে প্ৰথম কৃষক বিদ্ৰোহ, আৰু সেইটো প্ৰত্যেক বছৰে কুৱেশ্যনত আহি থাকে, তাৰ ওপৰত চমু টোকা 3 মাৰ্কৰ 4 মাৰ্কৰ কুৱেশ্যন ফুলগুৰি ধাবাৰ ওপৰত আহে হৈছে। আৰু ফুলগুৰি ধাবাৰ ওপৰত তোমালোকে MCQ কিছুমান চাব পাৰা এই কৃষক বিদ্ৰোহ বিলাকৰ বিষয়ে, যে কেতিয়া হৈছিলে ফুলগুৰি, পথৰগুৰি, সেইবিলাক আছে নে নাই, তাৰ ক্ৰনলজিকেল কিছুমান MCQ আহিব ইয়াৰ পৰা, সেইটো বস্তু চাবা। তাৰপিছত গেজিং কৰ, তাৰপিছত তোমালোকৰ আছে টিকেট কৰ, সেইবিলাকৰ ক্ৰনলজিকেল MCQ কিছুমান আহিব, তো সেইটো তোমালোকে চাবা। 3 নম্বৰ হ'ল এটা জনজাতীয় বিদ্ৰোহ, জয়ন্তীয়া বিদ্ৰোহ, জয়ন্তীয়া বিদ্ৰোহ, জয়ন্তীয়া বিদ্ৰোহ হৈছে। এই জয়ন্তীয়া বিদ্ৰোহটো খুব ইম্পৰ্টেণ্ট আছিলে, কাৰণ সেইটো খুব শক্তিশালী এটা জনজাতীয় বিদ্ৰোহ আছিলে, সেইটো কাৰণে খুব ইম্পৰ্টেণ্ট, তোমালোকে জয়ন্তীয়া বিদ্ৰোহটো চাই ল'বা। তো ইয়াৰ পৰা 3rd চেপ্টাৰৰ পৰা তোমালোকে চাবা মনিৰাম দেৱানৰ বিদ্ৰোহ, তেওঁৰ লগত কোন কোন আছিলে, কেতিয়া হৈছিলে, কি হৈছিলে, সেইখিনি। 2 নম্বৰৰ ফুলগুৰি ধাবা খুব ইম্পৰ্টেণ্ট, কাৰণ প্ৰথমটো কৃষক বিদ্ৰোহ আছিলে, বাকীবিলাক কৃষক বিদ্ৰোহ হোৱাৰ কাৰণে এইটোৱে উৎসাহ যোগাইছিলে, হয়। তাত এজন অফিচাৰক হত্যাও কৰা হৈছিলে, তো সেইটো কাৰণে এইটো চাবা, এইটো 3 মাৰ্ক 4 মাৰ্কৰ আহেই। আৰু ক্ৰনলজিকেল মই তোমালোকক ক'লো, সেইখিনি বস্তু চাই ল'বা। হ'ল 4 নম্বৰ চেপ্টাৰ তোমালোকৰ হিষ্ট্ৰী, সেইটো হ'ল অসমত জাতীয় জাগৰণ, অসমত জাতীয় জাগৰণ। সেই সময়ত কিছুমান সভা গঢ়ি উঠিছিলে, যেনেকুৱা ৰায়ত সভা চাবা, তাৰপিছত সভা উষা বুলি কয়, এইটো আছিলে কি সভা উষা ভাষা সাজিনী সভা, হৈছে এইটো। তাৰপিছত চাবা বৰদলৈ মন্ত্ৰীসভা, চাবলগীয়া আছে তোমালোকৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়, তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কথাসমূহ, সেইখিনি চাবা। মন্ত্ৰীসভা কেতিয়া, বৰদলৈ মন্ত্ৰীসভাটো কেতিয়া গঠন হৈছিলে, হয়, কি কি সমস্যা পাইছিলে আহি পেলাই, তেওঁ পাইছিলে ইয়াত চীনৰ লগত কাজিয়া চলি আছিলে ভাৰতত, তেতিয়া যিটো আমাৰ অসমত প্ৰৱেশ দ্বাৰৰ, সেইটো খুব আতংকিত অৱস্থাত আছিলে, তো সেইটো কাৰণে মন্ত্ৰীসভাটো চাবা। চিকিৎসা মহাবিদ্যালয় কেতিয়া গঠন হৈছিলে, প্ৰথমে কোনে অৱদান জনাইছিলে, কি কি আছিলে, সেইখিনি বস্তু বৰদলৈ মন্ত্ৰীসভাত তোমালোকে চাই ল'বা। তাৰপিছত লাষ্টৰটো হ'ল 5th চেপ্টাৰ। 5th চেপ্টাৰটো আছে আমাৰ সংস্কৃতিটোক লৈ পেলাই, কোনে কি কি কিতাপ ৰচনা কৰিছিলে, কোনে কি কিতাপ ৰচনা কৰিছে, তাৰ ৰচক কোন, ৰচক চাবা, কোনে কোনবিলাক ৰচনা কৰিছিলে, MCQ আহে, এৰ লগত বি মিলোৱা, হয়, হস্তি বিদ্যান কোনে ৰচনা কৰিছিলে, তো তাৰপিছত তেনেকুৱা আৰু কিছুমান আছে, সেই যিবিলাক পুথিবিলাক আছিলে তাৰ ৰচনাবিলাক তোমালোকে চাই ল'বা, হৈছে। আৰু স্থাপত্য কলা, ইয়াৰ মাজত চাবলৈ আছে স্থাপত্য কলা, এইটো 3টা আমাৰ স্থাপত্য কলা আছিলে নাই, শৈলীবিলাক কিছুমান, স্থাপত্য কলা, শৈলী, সেইবিলাক তোমালোকে চাবা। শৈলী কিছুমান 3 ধৰণৰ, সেই সময়ত স্থাপত্য 3 ধৰণৰ শৈলী আছিলে, দ্ৰাবিড়, নাগৰ আৰু বেচৰ, সেই 3টা শৈলী আছিলে, তো এইখিনি চালে হৈ যাব, হৈছে। তো এইকেইটা আছিলে হিষ্ট্ৰীৰ চাবলগীয়া বস্তু। তো এতিয়া আমি যাওঁগে আমাৰ ভূগোললৈ। ভূগোলৰ 1st চেপ্টাৰটো সম্পদৰ ওপৰত, হয়, সম্পদ, অৰ্থনৈতিক ভূগোল আৰু তাৰ সম্পদ, হৈছে। অৰ্থনৈতিক ভূগোল, ইয়াৰ শাখাবিলাক, অৰ্থনৈতিক ভূগোলৰ শাখা চাবা, সম্পদৰ প্ৰকাৰ চাবা। তাৰপিছত হ'ল মানৱ সম্পদ, তাৰপিছত তোমালোকে চাবা সম্পদ সংৰক্ষণ,
সম্পদ সংৰক্ষণ এতিয়া সম্পদ সংৰক্ষণ আমি সম্পদ কিয় সংৰক্ষণ কৰিব লাগে হয় সম্পদৰ সমস্যাবিলাক কি সমস্যা আহিছে জনসংখ্যা বৃদ্ধিৰ কাৰণে সম্পদত কি সমস্যা আহে মানৱ সম্পদ আৰু মানৱ সৃষ্ট সম্পদৰ মাজত পাৰ্থক্য সম্পদৰ প্ৰকাৰবিলাক কি সম্পদ থাকে হয় তাৰপিছত অৰ্থনৈতিক ভূগোলৰ শাখাবিলাক বুজা ভূগোলৰ ফাৰ্ষ্ট চেপ্টাৰত চাবলগীয়া বস্তু ইমানখিনি তাৰপিছত ভূগোলৰ ছেকেণ্ড চেপ্টাৰ হ'ল পৰিৱেশ আৰু ইয়াৰ সমস্যাসমূহ হয় ছেকেণ্ড চেপ্টাৰ হ'ল পৰিৱেশ আৰু ইয়াৰ সমস্যাসমূহ এতিয়া পৰিৱেশ বুলি ক'লে প্ৰদূষণ আহিবই প্ৰদূষণ তাৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰদূষণ চাবা প্ৰদূষণত কি চাবা পানী প্ৰদূষণ মাটি প্ৰদূষণ সেই সোপা বস্তুসমূহ চাবা তাৰপিছত ছেকেণ্ড আহিব তোমাৰ পৰিৱেশৰ সমস্যা তো পৰিৱেশৰ সকলোতকৈ ডাঙৰ সমস্যা কি গোলকীয় উত্তাপ হয় সকলোতকৈ ডাঙৰ এইটো গোলকীয় উত্তাপটো চাবা গোলকীয় উত্তাপ কি কাৰণে গোলকীয় উত্তাপ হয় গোলকীয় উত্তাপৰ ফলত কি হয় তাৰ ফলাফলবিলাক হয় মৰুকৰণ এটা চাবা মৰুকৰণ কিয় হয় কোনবিলাক ঠাইত হয় মৰুকৰণ হয় তো প্ৰদূষণবিলাক চাবা মাটি পানী প্ৰদূষণ সেইবিলাক চাবা পৰিৱেশৰ সমস্যাৰ ভিতৰত গোলকীয় উত্তাপ মৰুকৰণ চাবা আৰু মণ্ডল যে আমাৰ 4টা মণ্ডল আছে সেই 4টা মণ্ডল যে সেই 4টা মণ্ডলটো তোমালোকে অকণ চাই দিবা এইটোৰ মাজত বাস ছেকেণ্ড চেপ্টাৰত আৰু চাবলগীয়া এইখিনিৰ পৰাই পুৰা কমন আহি যাব তাৰপিছত নেক্সট থাৰ্ড চেপ্টাৰটো হ'ল পৃথিৱীৰ ভূগোল তাত কি আহিব মহাদেশ মহাসাগৰ মহাদেশৰ মাজত মহাদেশৰ চাৰিসীমা খুজিব পাৰে মহাদেশৰ অৱস্থিতি কি তাৰ মাটিকালি কিমান জনসংখ্যা কিমান সেইবিলাক আহিব 6টা মহাদেশ আছে হয় তোমালোকে সেইটো চাবা মহাসাগৰ কেইখন 5খন আছে তাৰ মাটিকালি অৱস্থিতি ক'ত আছে তাৰ চাৰিসীমা কোনফালে কোনখন মহাদেশ আছে সেইখিনি প্ৰশ্ন আহিব হয় দক্ষিণে উত্তৰে কি আছে তাৰপিছত মহাদেশ আৰু মহাদেশৰ মাজত কি চাবলৈ আছে যে মহাদেশৰ নদী হ্ৰদ দেশবিলাক কোন দেশ আছে মহাদেশৰ ভিতৰত পৰে পৰ্বত হৈছে আৰু ইয়াৰ মাজত চাবলৈ আছে তোমালোকৰ দ্বীপবিলাক কি এই মহাসাগৰৰ দ্বীপবিলাকৰ নাম কেইটামান মনত ৰাখি দিবা তোমালোকে 3টা বা 4টা নাম মনত ৰাখিবা নদী হ্ৰদ দেশ পৰ্বত সেইবিলাকৰো কিছুমান নাম মনত ৰাখিবা তাৰপিছত দেশবিলাকৰ কি হয় ৰাজধানী লাগে দেশৰ ৰাজধানীবিলাক প্ৰশ্ন সোধে MCQৰ কাৰণে দেশৰ ৰাজধানীবিলাকৰ কি হয় MCQত প্ৰশ্ন আহে যে অমুক দেশৰ ৰাজধানী কি আছিলে হয় তো জনসংখ্যাৰ ক্ষেত্ৰত সেইবিলাকৰ স্থান কিমান সকলোতকৈ বেছি জনবহুল দেশ কি হয় বেছি জনবহুল মহাদেশ কি সেইবিলাক চাবা হৈছে দেশৰ ৰাজধানী তাৰ দেশৰ জনসংখ্যাবিলাক সেইবিলাক চাবা বাস এইটোৰ কাৰণে হৈ যাব দেশৰ নদী হ্ৰদ এইবিলাক কিন্তু MCQৰ কাৰণে খুব ইম্পৰ্টেণ্ট আৰু এটা ইয়াত চাবলগীয়া আছে যে পৃথিৱীৰ উৎপত্তি কেনেকা হৈছিলে বট কুৱেশ্যন আহে পৃথিৱীৰ উৎপত্তিটো চাবা তোমালোকে পৃথিৱীৰ উৎপত্তি কেনেকা হৈছে আংগাৰলেণ্ড গোণ্ডৱাৰালেণ্ড প্ৰথম কি অৱস্থাত আছিলে তাৰ পিছৰ পৰা কেনেকা হৈছে এই বস্তুটো চাবা তাৰ থাৰ্ড চেপ্টাৰৰ কাৰণে ফিনিশ ইয়াতকে বেছি একো নাহিব এতিয়া মোস্ট ইম্পৰ্টেণ্ট ভূগোলৰ কাৰণে 4 নম্বৰ চেপ্টাৰ যিটোৰ পৰা সকলোতকৈ বেছি প্ৰশ্ন আহে ব্ৰড কুৱেশ্যনৰ কাৰণে বিশেষকৈ তাৰ ভিতৰত একদম কমন ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল জনসংখ্যা কোনখন জিলাত বা কোনখন জিলাতে জনসংখ্যা বেছি ক'ত কম হয় সেইখিনি জনসংখ্যা বৃদ্ধিৰ কাৰণবিলাক কি কিয় ইমান বৃদ্ধি পাইছে জনসংখ্যা সেইটো কাৰণ আছে তাৰ ফলাফল জনসংখ্যা বৃদ্ধিৰ ফলত অসমত কি হৈ আছে ফলাফল হৈছে জনসংখ্যা বৃদ্ধিৰ ফলত কি হৈ আছে তাৰপিছত আমাৰ অসমত জনপ্ৰব্ৰজন হৈছিলে প্ৰব্ৰজন হৈছিলে এই প্ৰব্ৰজনৰ এটা ক্ৰনলজিকেল এটা আছিলে নে নাই
কোন আৰ্যসকল অষ্ট্ৰীসকল প্ৰথম আহিছিলে, তাৰপিছত আহিছিলে আৰ্যসকল, তেনেকুৱা আছিলে নে নাই? তো সেইটো জনপ্ৰব্ৰজনৰ যিটো এটা ক্ৰনলজি, সেই ক্ৰনলজিটো তোমালোকে মানে কোন কেতিয়া প্ৰথমে আহিছিলে, ছেকেণ্ড আহিছিলে, সেইটো চাবা। হ'ল, এইখিনি চাবা। তাৰপিছত বৰ্ড কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট এটা, এইটো হ'ল তোমালোকৰ আছে উদ্যোগ কিয় বৃদ্ধি পোৱা নাই, অসমত উদ্যোগৰ কিয় উন্নতি হোৱা নাই, কৃষি খণ্ডৰ কিয় উন্নতি হোৱা নাই, সেইটো কৃষি খণ্ডত ইমান সুবিধা থকাৰ পিছতো কিয় উন্নতি হোৱা নাই। তাৰপিছত তোমালোকৰ আহিলে উদ্যোগত কিয় উন্নতি হ'ব পৰা নাই অসমত, পৰ্যটনৰ সমস্যাবিলাক কি কি, সেইবিলাক আহিব এইটো চেপ্টাৰৰ পৰা। হৈছে? তাৰপিছত আহিলে ৰাজনীতি। ৰাজনীতিৰ পৰা তেনেকুৱা কুৱেশ্যন হ'ল, পাঠভিত্তিক কুৱেশ্যনবিলাক বেছিকে চাবা। হৈছে? ৰাজনীতিৰ প্ৰথমটো হ'ল গণতন্ত্ৰ। গণতন্ত্ৰ, তাত তোমালোকে চাবা এইটো জনসাধাৰণ। সাধাৰণ মানে আমাৰ সংবিধানত জনসাধাৰণক কিয় ইমান উৎসাহ দিয়া হৈছে সেইটো। তাৰপিছত প্ৰস্তাৱনাৰ কথা, এইবিলাক কথা আহিব, তোমালোকে এইটো চাবা। হৈছে? তো বিশেষকে এইটো চেপ্টাৰৰ পৰা কুৱেশ্যন আহে যে আমাৰ সংবিধানখনক কিয় অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। আমাৰ সংবিধানত মানে আমাৰ দেশখনক কিয় অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়, অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। সেইটো খুব আহে 2 মাৰ্কৰ কাৰণে, যে ভাৰতক কিয় অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়, ইমান ৰাজ্যক লৈ পেলাই একলগে দেশখন থকা স্বত্বেও কিয় অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়, এই বস্তুটো তোমালোকে চাবাই। হৈছে? তাৰ ছেকেণ্ড চেপ্টাৰটোত আছিলে ৰাষ্ট্ৰসংঘ। ৰাষ্ট্ৰসংঘ, ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান, ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কোন, বৰ্তমান কোন, আগত কোন আছিলে, হয়, প্ৰথমজন কোন আছিলে, বৰ্তমান কোন আছে সচিব প্ৰধান, তাৰ অংগবিলাক কি কি, ন্যায়পালিকা আছে, তাৰপিছত তোমালোকৰ সাধাৰণ সভা আছে, সেই সকলোবিলাক তোমালোকে চাবা যে সাধাৰণ সভাত কাম কি, তাৰপিছত কেইটা স্থায়ী সদস্য, অস্থায়ী সদস্য কেইটা, স্থায়ী সদস্যবিলাক কি কি, তেওঁলোকৰ ভূমিকাবিলাক কি কি, স্থায়ী সদস্যবিলাকৰ তেওঁলোকৰ এটা অধিকাৰ আছিলে, হয়, ভেটো প্ৰদানৰ, তো সেই বস্তুটো চাবা। হৈছে? নেক্সট হ'ল অৰ্থনীতি। অৰ্থনীতি, নেক্সট অৰ্থনীতি। অৰ্থনীতিৰ প্ৰথমটো হ'ল মুদ্ৰা ক্ৰমবিকাশৰ কথা। মুদ্ৰা বিনিময় প্ৰথা আহিছে, বিনিময় প্ৰথাৰ পৰা মুদ্ৰা কেনেকৈ আহি পালে। হয়, তোমালোকৰ ইয়াত এটা MCQ আহে, মনত কৰিবা সদায়। MCQটো কি আহে, যে এইটো মুদ্ৰাৰ ক্ৰমবিকাশটো কেনেকুৱা হৈ পালে, প্ৰথম কি অৱস্থাৰ পৰা দ্বিতীয়, এনেকুৱা আহে যে জন্তুমান, তাৰপিছত আহে অমুদ্ৰিত ধাতু, কাগজী মুদ্ৰা, তেনেকৈ কৈ পেলাই কেইটামান অপশ্যন দি দিয়ে কোনটো শুদ্ধ ক্ৰমত আছে। তো সেইটো শুদ্ধ ক্ৰমটো কি কি, যে প্ৰথমটো বিনিময় প্ৰথা, জন্তুমান, অমুদ্ৰিত ধাতু, মুদ্ৰিত ধাতু আৰু কাগজী মুদ্ৰা, সেইটো হ'ল তাৰ কমন ক্ৰনলজি। এইটো মনত ৰাখিবা। বিনিময় প্ৰথাৰ অসুবিধাবিলাক ৰাখিবা মনত। বিনিময় প্ৰথা, বিনিময় প্ৰথা, বিনিময় প্ৰথাৰ অসুবিধা, অসুবিধা। তো তাৰপিছত ক্ৰমবিকাশখিনি চালাই, মই মাত্ৰ ক'লো ক্ৰমবিকাশবিলাক কি কি। তাৰপিছত মুদ্ৰাৰ কাৰ্যাৱলী, কাৰ্যাৱলী, মুদ্ৰাৰ কাৰ্যাৱলী, লগতে বৈশিষ্ট্য, বৈশিষ্ট্যটো চাবা তোমালোকে অকণ, বৈশিষ্ট্য। হৈছে? তাৰপিছত তোমালোকে চাবা বাণিজ্যিক বেংক, বাণিজ্যিক বেংকৰ কাম কি, বাণিজ্যিক বেংকে কেই ধৰণৰ টকা মানুহৰ পৰা জমা ৰাখে, সেইটো চাবা। বাণিজ্যিক বেংকৰ কাম চাবা, কাম চাবা। বাণিজ্যিক বেংকে কেই ধৰণৰ টকা জমা ৰাখে, কেন্দ্ৰীয় বেংকৰ কাম, তো বাণিজ্যিক বেংকে কেনেকুৱা ঋণ নিয়ন্ত্ৰণ, কেন্দ্ৰীয় বেংকে কেনেকুৱা ঋণ নিয়ন্ত্ৰণ কৰে, সেই বস্তুটো তোমালোকৰ আছে, সেইখিনি তোমালোকে চাই ল'বা। প্ৰথম চেপ্টাৰৰ পৰা অৰ্থনীতিৰ এইখিনি বস্তু চালেই হৈ গ'ল। ছেকেণ্ড চেপ্টাৰত অৰ্থনীতিৰ আছে হ'ল পৰিকল্পনা, পৰিকল্পনা। হয়, পৰিকল্পনা কিয় কৰিব লগা হৈছে, হয়, পৰিকল্পনা পঞ্চবাৰ্ষিক পৰিকল্পনা আমাৰ কিমান চনত প্ৰথমে হৈছে, প্ৰথম পৰিকল্পনা কিমান চনত হৈছিলে, কেইবছৰৰ কাৰণে হৈছে, কেতিয়া শেষ হৈছে। তো এটা কথা তোমালোকে মনত ৰাখিবা, 1 মাৰ্চত আৰম্ভ হয় আৰু 31
1 মাৰ্চত আৰম্ভ হয় আৰু 31 এপ্ৰিলত কি হৈ যায়, শেষ হৈ যায়। 31 এপ্ৰিলত এইটো শেষ হয়। সেইটো মনত ৰাখিবা। প্ৰথমটো কিমানত হৈছিলে, প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 1 মাৰ্চত হৈছিলে আৰু শেষ হৈছিলে 1956 31 এপ্ৰিল, হয়। তো সেই পৰিকল্পনা কৰিবৰ কাৰণে আয়োগ আছিলে, এটা পৰিকল্পনা আয়োগ। পৰিকল্পনা আয়োগটো কেতিয়া গঠন হৈছে সেইটো মনত ৰাখিবা। পৰিকল্পনা আয়োগৰ ঠাইত বৰ্তমান কি আয়োগ আহিছে, নীতি আয়োগ, সেইটো মনত ৰাখিবা। কিমান চনত স্থাপন হৈছিলে, হয়, সেইটো মনত ৰাখিবা। তাৰ অধ্যক্ষ কোন, সদস্যবিলাক কোন কোন, সেইখিনি মনত ৰাখিবা। তাৰপিছত লাষ্ট পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনত হৈছে সেইটো মনত ৰাখিবা। উদ্দেশ্য আৰু লক্ষ্যবিলাক প্ৰথম আৰু দ্বিতীয়ৰ এই দুটাৰ চালেই হ'ব। প্ৰথম আৰু দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা উদ্দেশ্যবিলাক চালেই হ'ব তোমালোকৰ কাৰণে। ইয়াতকে বেছি একো নালাগে পৰিকল্পনাৰ। আৰু চাবলগীয়া তেনেকা MCQ প্ৰথম দুটাৰ পৰাই ইতিহাস আৰু ভূগোলৰ পৰাই আহিব। তোমালোকে ইয়াৰ পৰাও আহে, কম আহে, তেনেকা বেছি নাহে। আৰু এটা বস্তু তোমালোকক ইয়াতে কৈ থওঁ, তোমালোকে চাবলগীয়া বস্তু, সেইটো হ'ল যে কিছুমান ঘটনা দি দিয়ে বৰ্তমান কুৱেশ্যনত। ঘটনা কিছুমান দি দিয়ে, সেই ঘটনাৰ ওপৰত তোমাৰ নিজৰ মতামত দিব দিয়ে যে তুমি কি ভাবা, সেই ঘটনাটো কিয় হ'ব পালে, তুমি তোমাৰ মতে বনাই লিখা। তো সেই ঘটনাবিলাক জানিবৰ কাৰণে তুমি অকণ কিতাপ পঢ়িব লাগিব। আৰু সেইটো আহে বিশেষকে ভূগোলৰ পৰা আহে, সেইটো আহে বিশেষকে ভূগোলৰ পৰা আৰু অৰ্থনীতিৰ পৰা। তো সেইটো কাৰণে অৰ্থনীতিৰ ফাৰ্ষ্ট চেপ্টাৰটো 1 নম্বৰ ফাৰ্ষ্ট চেপ্টাৰ আৰু ভূগোলৰ ফাৰ্ষ্ট আৰু ছেকেণ্ডৰ পৰা এই এনেকা ঘটনা দি পেলাই এটা তো আহে, কুৱেশ্যন আহে, সেইটো বিশেষকে আহে। ভূগোলৰ ফাৰ্ষ্ট আৰু ছেকেণ্ডৰ পৰা আহে, অৰ্থনীতিৰ ফাৰ্ষ্টৰ পৰা আহে। তো সেইটো কাৰণে তোমালোকে অকণ থ্ৰলি পঢ়ি দিবা। আৰু বাকীটো টেনশ্যন কৰিবলৈ একো নাই, এই টপিকসমূহ ভালকে চাবা। আৰু তোমালোকৰ কাৰণে MCQ 1 মাৰ্ক 2 মাৰ্কৰ 3 মাৰ্কৰ 4 মাৰ্কৰ কুৱেশ্যন এনচাৰ কেইটা লৈ আহিম প্ৰিপেয়াৰ, মষ্ট ইম্পৰ্টেণ্ট। একদম এইখিনি কুৱেশ্যন এনচাৰ শিকিলেই হ'ব। তুমি আমাৰ লগত তোমালোকে থাকা, আমি তোমালোকক সেই বস্তুসমূহ দি গৈ থাকিম, হৈছে। তো অহা ক্লাছত নেক্সট আমি তোমালোকৰ কাৰণে লৈ আহিম সেইবিলাক। তো তোমালোকে এইটো চেনেলত আমাক আকৌ লগ পাবা। তো ইয়াতে ক্লাছ শেষ কৰোঁ, বাই বাই।